নমস্কাৰ অসমৰ ৰাইজ বাতৰি চাওক। ১ নম্বৰটো খবৰ, ৰাজ্যত তৃতীয় বৰ্গৰ পৰীক্ষা ২৯ ছেপ্টেম্বৰত হ'ব আৰু বেলেগ বেলেগ স্থানত পুৰুষ মহিলা তালাচী কৰিব। মহিলাসকলক আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলে তালাচী কৰিব। তালাচীৰ স্থানত আৰ কৰি থ'ব। ২ নম্বৰটো খবৰ, উত্তৰ-পূব কঁপি যোৱা ভয়ংকৰ কাণ্ড ৰায়দান। ২১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগত কুকাণ্ড কৰা এগৰাকী শিক্ষকৰ মৃত্যুদণ্ডৰ ৰায়। এই ঘটনা অৰুণাচল প্ৰদেশৰ কাৰুগাঁও চৰকাৰী বিদ্যালয়ত। ৩ নম্বৰটো খবৰ, অসমীয়া ৰাইজৰ নাক কাটিলে এগৰাকী অসমীয়া লোকে। তেওঁ কৈছে, মিয়াসকল বহুত ভদ্ৰ মানুহ। লোকজনৰ নাম তৰুণ ডেকা, ঘৰ মৰিগাঁও জিলা বৰচলা। ৪ নম্বৰটো খবৰ, RTI কৰ্মী দুলাল বৰা বৰ্তমান চৰাইদেউ আৰক্ষী জিম্মাত। ৫ নম্বৰটো খবৰ, বিজেপি চৰকাৰে অৰুণোদয় আঁচনি ১২৫০ টকা দিছে মহিলাসকলক। কিন্তু কংগ্ৰেছ চৰকাৰ আহিলে নলখিমী আঁচনিৰে ৩০০০ টকাকৈ মহিলাসকলক দিব। আপোনালোকৰ মন্তব্য কি? কমেণ্ট কৰি জনাওক। ৬ নম্বৰটো খবৰ, মাজুলী ৰাইজৰ বাবে ভাল খবৰ। যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণ কাম ২০২৫ চনৰ ডিচেম্বৰত সম্পূৰ্ণ হ'বই। দুটাকৈ ঠিকাদাৰ কেলেংকাৰীৰ বাবে হেমাহি হৈ আছিল। ৭ নম্বৰটো খবৰ, বিজেপি চৰকাৰে সদস্য ভৰ্তি অভিযানত অসমত ৫০ লাখ ঘৰ সদস্য ভৰ্তি অতিক্ৰম কৰা দেশৰ ভিতৰত ৪ৰ্থ স্থানত পৰিগণিত হৈছে অসম। ৮ নম্বৰটো খবৰ, যোৱাকালি গুৱাহাটীত লোমহৰ্ষকৰ হত্যাকাণ্ড। বৰমতিয়াত নিজ মাতৃৰ হাতত প্ৰাণ গ'ল মাতৃৰ। জীয়ৰীৰ নাম তানিয়া কুমাৰী আৰু মাতৃৰ নাম মঞ্জু দেৱী। ৯ নম্বৰটো খবৰ, উজনিত ইটাভাটাৰ মালিকে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে সহায়। উজনিত নাইকিয়া হৈছে মিয়া শ্ৰমিক। ১০ নম্বৰটো খবৰ, মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা। ৱালত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল এখন বাছে। বাৰুকৈ ৰক্ষা পৰিল ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী। ১১ নম্বৰটো খবৰ, লখিমপুৰ জিলা আৰু ধেমাজি 11 নম্বৰটো খবৰ, লখিমপুৰ আৰু ধেমাজি জিলাত অনামিছিং হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। মানে নতুনকৈ ২১৭খন গাঁও MACত অন্তৰ্ভুক্ত কৰা হৈছে। এনেধৰণে আৰু ভাল কোৱালিটিৰ ভিডিঅ'ৰ বাতৰি বনাবলৈ চেষ্টা কৰিম। প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় আই অসম।